ৱেলকাম টু অসমীজ প্ৰকাশ ইউটিউব চেনেল আৰু আপোনালোকে শুনি আছে নিভাজ ভালপোৱা part-2। সেইদিনা তাই কোৱা কথাষাৰ মোৰ আজিও মনত আছে। তাইক মাতিছিলোঁ মোৰ মনৰ কথা ক'বলৈ, কিন্তু তাই আহি যিষাৰ ক'লে মোৰ আৰু ক'বলৈ একো বাকী নাথাকিল। অভি মাতিছিলা? মানে মোৰ কথা এটা ক'ব লগা আছিল। তুমি ক'বা, ৰখা প্ৰথমে মোৰটো শুনি লোৱা। কোৱা আকৌ। মানে কথাটো হ'ল যে মই তোমাক ভাল পাওঁ। এইষাৰ শুনাৰ পাছত মই আচৰিত। কি কম নকম থাকোঁতেই তাই আকৌ মাত লগালে। ঐ, কি হ'ল একো নকলা যে? দৰ্শিতা, কিনো ধেমালিখন কৰি আছা? আৰে ধেমালি কিয় কৰিম আকৌ, সঁচাই কৈছোঁ মই তোমাক ভাল পাওঁ। মানে তুমি মোক সঁচাই ভাল পোৱা? নহ'লে মই কি ইয়াত নাটক কৰি আছোঁ বুলি ভাবিছা নেকি? যদি তুমি ভালেই নোপোৱা তেনেহ'লে মই বেলেগ এটা ল'ৰাক প্ৰপ'জ কৰোঁগৈ। নাই, ময়ো তোমাক ভাল পাওঁ। আচলতে মই তোমাক এই কথাটো ক'বলৈ মাতিছিলোঁ। কথা সেইটোহে মানে। সেই দিনটো মোৰ বাবে বহুত আনন্দৰ দিন আছিল। এনে লাগিছিল যেন মই মোৰ জীৱনৰ এক লক্ষ্য বিচাৰি পাইছিলোঁ, যাক মোৰ মাতিবলৈ খোকোজা লাগিছিল। এতিয়া তাই মোৰ প্ৰেয়সী। বহুত সুখী আছিলোঁ আমি দুয়ো। তাৰিখ 14 ফেব্ৰুৱাৰী, প্ৰেমৰ দিন, ভেলেণ্টাইন ডে। প্ৰেমৰ কৰ্তব্য পালনেৰে ৰাতিপুৱা উঠিয়েই মই তাইক কল কৰিলোঁ। গুড মৰ্ণিং দৰ্শিতা। মৰ্ণিং অভি। আজি ওলাই যোৱা কথা আছিল নহয়, কেইটা বজাত আহিবা তুমি? 11টা মানত ওলাম মই ঘৰৰ পৰা। মই তোমাক পিক আপ কৰিব যাম দিয়া। ঠিক আছে। মই ভালকৈ ওলাই মেলি গৈ তাই ঘৰৰ ওচৰ পৰাই আকৌ কল কৰিলোঁ। হেল্ল'। আহিছানে তুমি? গৈ আছোঁ, 5 মিনিটমান ৰখা তুমি। ঠিক আছে, আহা সোনকালে। আৰু অলপ সময়ৰ পাছত তাই ওলাই আহিলে। সেইদিনা তাইক ইমান সুন্দৰ দেখিছিল, যাক মোৰ চকুৱে বুজাব নোৱাৰে। মই তাইক চাই আছিলোঁ। তাই আহি মোক মাত লগালে। অভি, কি ভাবি আছা? আহিলা? কি ভাবি আছা? অথনিৰ পৰা মাতি আছোঁ, তুমি একো ৰিয়েকশ্যন দিয়া নাই যে? নাই, তোমাকেই চাই আছিলোঁ। কথা কি ইয়াতে পাতিম বুলি ভাবিছা নেকি? দেৰি হ'ল, যাওঁ ব'লা। আহা ব'লা। সেইদিনাখন আমি বহুত ফুৰিলোঁ। তাই চকলেট খাই বহুত ভাল পাইছিল, সেইবাবে মই তাইক চকলেট কিনি দিছিলোঁ। তাৰপিছত এখন ৰেষ্টুৰেণ্টত বহি কিবা কিবি খাই আমি ওচৰৰে পাৰ্ক এখনলৈ গৈছিলোঁ। তাতে বহি আমি বহুত সময় কথা পাতিলোঁ। কথাৰ মাজতেই তাই ক'লে, পিছে অভি, তুমি বাৰু মোৰ অবিহনে থাকিব পাৰিবানে? এইবোৰ তুমি কি কথা সুধিছা দৰ্শিতা? মই যদি কেতিয়াবা নোহোৱা হৈ যাওঁ, তুমি থাকিব পাৰিবানে? বলিয়া হৈছা নেকি তুমি? তোমাৰ অবিহনে মই কেনেকৈ থাকিম? তোমাৰ অবিহনে মই একো কল্পনাই কৰিব নোৱাৰো। সঁচাই? সঁচাই, কাৰণ কোনোপধ্যেই মই তোমাক হেৰুৱাব নোখোজো। গোটেই জীৱন কটাব বিচাৰো তোমাৰ লগত। আৰু মোৰ অতীতে যদি তোমাক কষ্ট দিয়ে? তোমাৰ অতীতৰ লগত মোৰ কোনো সম্পৰ্কই নাই। মই মাথো আহিবলগীয়া প্ৰত্যেকটো দিন তোমাৰ লগত কটাব বিচাৰো, কাৰণ মই তোমাক বিচাৰো।
ইমান ভাল পোৱা মোক। তাই সেইদিনা কোৱা কথাখিনি শুনি মোৰ বহুত ভয় হৈছিল। এয়া হয়তো তাইক হেৰুৱাৰ ভয়। প্ৰত্যেক দিনাই তাই কোৱা কথাখিনি মোৰ কাণত ভাহি উঠে। কথা এষাৰ আছে নহয়, ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বৃদ্ধি। মোৰ ক্ষেত্ৰতো ঠিক এনেকুৱাই হ'ব বুলি মই ভবাই নাছিলোঁ। তাই চিনেমা চাই বহুত ভাল পাইছিল। সেইবাবে তাইক এদিন আমি চিনেমা চাম বুলি থিৰাং কৰিলোঁ। সেই চিনেমা চাবলৈ যোৱাটোৱেই আমাৰ বাবে কাল হ'ল চাগে। হেল্ল' দৰ্শিতা, ওলালানে তুমি? মই অন দ্য ৱে। আৰু 5 মিনিটমান পাছত পামগৈ আৰু। ঠিক আছে, আহা সোনকালে। লাভ ইউ। গৈ আছোঁ। লাভ ইউ টু। তাই আহি পাই মোক কল কৰিলে। হেল্ল' অভি, ক'ত আছা? এয়া মই হলৰ ফ্ৰণ্টতে বহি আছোঁ। ক'ত? দেখা নাইচোন মই। এয়া চোৱা, হাত দাঙি দিছোঁ, এতিয়া দেখিছানে? দেখিছোঁ। মই গৈ আছোঁ, ৰখা। তুমি নাহিবা ৰ'বা, মই গৈ আছোঁ। পাৰিম মই। মোৰ আজিও মনত আছে, সেইদিনা তাই ৰাস্তা পাৰ হ'ব ধৰোঁতেই তীব্ৰবেগী গাড়ী এখনে আহি তাইক খুন্দিয়াই থৈ গৈছিল। দৰ্শিতা, উঠা। মোৰ যাব হ'ল চাগে অভি। ভালে থাকিবা তুমি। এম্বুলেন্সত লৈ আহি তাইক হস্পিটেলত এডমিট কৰাই দিলোঁ। ডাক্তৰক সোধাত তেওঁ ক'লে, মেম তাই ঠিক হৈ যাব নহয়। পেচেণ্টগৰাকীৰ কণ্ডিশ্যন কিন্তু বহুত বেয়া দেই। আই এম আফ্ৰেড শ্বি মাইট লছ হাৰ মেমৰি। সেই সময়ত ডক্তৰে কোৱা কথাখিনি শুনি মোৰ ভৰিৰ তলৰ মাটি খহি পৰা যেন অনুভৱ হৈছিল। তেতিয়া মোৰ তাই কোৱা কথাবোৰ পুনৰ মনত পৰিছিল। মই যদি কেতিয়াবা নোহোৱা হৈ যাওঁ, তুমি থাকিব পাৰিবানে? ৰখাব চেষ্টা কৰিছিলোঁ যদিও মোৰ চকুলো নিগৰি আহিছিল। নিজক প্ৰশ্ন কৰিছিলোঁ, কিয় তাইক মই পিক আপ কৰিব নগ'লোঁ? কিয় তাইক অকলশৰীয়াকৈ আহিব দিছিলোঁ? প্ৰায় 8 মাহ পাৰ হৈ গ'ল। আজি তাইক হস্পিটেলৰ পৰা ৰিলিজ দিব। ভাবিলোঁ তাই মোক এবাৰ দেখি সকলো মনত পৰি যাব। কিন্তু ডক্তৰে তাইক সোধাত তাই কৈছিল, ডাক্তৰ, এওঁ কোন হয়নো? এইষাৰ শুনাৰ পাছত মই তাত ৰখি থাকিব নোৱাৰিলোঁ। চকুলো নিগৰি আহিছিল তাইৰ মুখেৰে এইষাৰ শুনাৰ পাছত। আমাৰ মাজত থকা সকলো মৰম ভালপোৱা যেন বিলীন হৈ গ'ল অচিনত। তাই তোমাৰ লগত থকা সকলো সম্পৰ্কই পাহৰি পেলালে। আনকি তাই নিজৰ মাক দেউতাককো চিনি পোৱা নাছিলে। মই তাত আৰু ৰখি নাথাকিলোঁ। তাই মোক চিনি নোপোৱা এই কথাষাৰে মোৰ বুকুত বিন্ধা মাৰিছিল। জীৱনটো চাগে এনেকুৱাই, কোনে কাক কেতিয়া হেৰুৱাবলগীয়া হয় কোনেও উমান নাপায়। ল'ৰাজনে প্ৰকৃত প্ৰেম কৰিলে ছোৱালীজনী আঁতৰি যায়। ছোৱালীজনীয়ে প্ৰকৃত প্ৰেম কৰিলে ল'ৰাজন আঁতৰি যায়। কিন্তু যেতিয়া দুয়োজনে প্ৰকৃত প্ৰেম কৰে, হয়তো তেতিয়া বিধাতাই লিখিব নোখোজে প্ৰেমৰে কলম। হয়তো এনেদৰেই বিফল হ'ল আন এক প্ৰকৃত প্ৰেম। বিষাদ বেদনাই বুকুতে খুলিয়াই
মৰমে কান্দিছে হাই কাকো নাপায়